প্ৰতিজন আয়ুষ্মান কাৰ্ডধাৰীয়ে পাব ৫ লাখ টকা। ইয়াত চাওক সম্পূৰ্ণ তথ্য। আয়ুষ্মান ভাৰত যোজনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বাস্থ্য সুৰক্ষা আঁচনি। এই আঁচনিখন 2018 চনৰ 23 ছেপ্টেম্বৰত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল। সমগ্ৰ দেশৰ কোটি কোটি দৰিদ্ৰ, অসহায় শ্ৰমিক, নিবনুৱা আৰু সকলো পিছপৰা শ্ৰেণীৰ লোকক বিনামূলীয়া স্বাস্থ্য সুবিধা প্ৰদান কৰাটোৱে হৈছে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ মূল উদ্দেশ্য। ইয়াৰ অধীনত আয়ুষ্মান কাৰ্ড কাৰ্যকৰী কৰা হৈছে, যাৰ অধীনত পঞ্জীয়নৰ ভিত্তিত সমগ্ৰ দেশৰ কোটি কোটি লোকে এই কাৰ্ড লাভ কৰিছে। আপুনি অফিচিয়েল ৱেবছাইট pmjay.gov.in ৰ সহায়ত PM আয়ুষ্মান ভাৰত যোজনাৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব, যাৰ অধীনত আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 50 কোটি লোকক সংযোগ কৰাৰ লক্ষ্য। ইয়াৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ বিষয়ে আমি লেখাটোৰ জৰিয়তে বিতংভাৱে তথ্য লাভ কৰিম। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপায়ণ হ'বলগীয়া আঁচনি। ইয়াৰ সহায়ত সমগ্ৰ দেশৰ কোটি কোটি লোকে দেশৰ যিকোনো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য সুবিধা লাভ কৰিব পাৰিব। এই সাহায্য পৰিমাণৰ বোজা স্বাস্থ্য আৰু পৰিয়াল বিভাগ মন্ত্ৰালয়ে বহন কৰিব, যাৰ ভিত্তিত আপোনালোক সকলো দুখীয়া লোকে আঁচনিৰ সুবিধা লাভ কৰাৰ সমান্তৰালকৈ চৰকাৰী স্বাস্থ্য সুবিধা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। যিসকল লোক আয়ুষ্মান কাৰ্ডধাৰী তেওঁলোকে স্বাস্থ্য সুবিধা লাভ কৰিছে। যদি আপুনিও এই স্বাস্থ্য সুবিধাসমূহ পাব বিচাৰে, তেন্তে আপুনি অনলাইন মাধ্যমৰ জৰিয়তে পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাত পঞ্জীয়নৰ বাবে যোগ্যতা। আয়ুষ্মান ভাৰত যোজনাত পঞ্জীয়ন কেৱল দুখীয়া, অসহায়, শ্ৰমিক আৰু পিছপৰা শ্ৰেণীৰ লোকেহে কৰিব পাৰিব। আয়ুষ্মান ভাৰত যোজনাৰ বাবে আবেদন কৰা ব্যক্তিজনৰ বয়স 16ৰ পৰা 59 বছৰৰ ভিতৰত হ'ব লাগে। চৰকাৰী পদত নিযুক্তি পোৱা ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ বাবে আবেদন কৰিব নোৱাৰিব। প্ৰতিজন ব্যক্তিয়ে নিজাকৈ আয়ুষ্মান কাৰ্ড বনাব লাগিব, তেতিয়াহে তেওঁ স্বাস্থ্য সুৰক্ষা সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ সকলো শ্ৰেণীৰ দৰিদ্ৰ লোকে এই আঁচনিৰ বাবে যোগ্য হ'ব। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আঁচনিৰ বাবে নথিপত্ৰ। আয়ুষ্মান ভাৰত যোজনাত পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ আপোনালোক সকলো ছাত্ৰ ছাত্ৰীয়ে তলত দিয়া নথিপত্ৰ ব্যৱহাৰ কৰিব লাগে। আধাৰ কাৰ্ড, ID কাৰ্ড, ৰেচন কাৰ্ড, মোবাইল নম্বৰ, পাছপৰ্টৰ আকাৰ ফটো। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাত কেনেকৈ পঞ্জীয়ন কৰিব? আবেদনকাৰীয়ে প্ৰথমে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ অফিচিয়েল ৱেবছাইট bis.pmjay.gov.in ইয়ালৈ যাব লাগিব। হোম পেজ প্ৰদৰ্শিত হ'ব। অফিচিয়েল ৱেবছাইটৰ হোম পেজত উপলব্ধ বিকল্পসমূহ PM আয়ুষ্মান ভাৰত যোজনাৰ পঞ্জীয়ন বিকল্পলৈ যাওক। পঞ্জীয়ন প্ৰক্ৰিয়াত আপুনি নাম, ঠিকনা, মোবাইল নম্বৰ, বয়সৰ সীমা আৰু অন্যান্য সবিশেষ জমা দিয়ক। সকলো তথ্য সম্পূৰ্ণ হোৱাৰ পিছত আবেদন পত্ৰৰ তথ্য আৰু যোগ্যতাৰ তথ্য জমা দিব লাগিব। এতিয়া আপুনি আবেদন পত্ৰ জমা দিব পাৰিব। আবেদনখন পৰীক্ষা কৰা হ'ব। তাৰ পিছত যোগ্যতাৰ ক্ষেত্ৰত আপোনাক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হ'ব। আয়ুষ্মান ভাৰত আঁচনি সুবিধা। প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত যোজনাৰ অধীনত সমগ্ৰ দেশৰ 50 কোটি লোকক সংযোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত সকলো ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ত নাগৰিকৰ বাবে ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব। সমগ্ৰ দেশৰ সকলো দুখীয়া, শ্ৰমিক আৰু পিছপৰা শ্ৰেণীৰ লোকে আয়ুষ্মান ভাৰত যোজনাৰ সুবিধা লাভ কৰিব পাৰে। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ আৱাৰ।